হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে কি কৰি আছে? মই বিহুলৈ বুলি ভোজ খাবলৈ আহিলোঁ। তাকে আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ৰান্ধনীয়ে ৰান্ধি আছে, এফালে চব্জি কাটি আছে, এইফালে পূৰবী, খুৰী, নেনা আৰু ডিম্পি পোৱালিটো গোটেইখিনি মানে চব্জি কটাত লাগি ব্যস্ত হৈ গৈছে। এইফালে পুৰা ৰান্ধি আছে, সকলোৱে মিলিজুলি ৰন্ধা হৈ আছে আৰু চব্জি কাটি আছে। সকলোৱে মিলিজুলি ৰন্ধা হৈছে, কিন্তু মই অলপ দেৰিকৈ পালোহি। মই ভিডিঅ'টোহে কৰাত লাগি গ'লোঁ আৰু আপোনালোককো তাকে দেখাওঁ ভিডিঅ'টো। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এইফালে ৰান্ধনীয়ে মাছ ৰান্ধি আছে ধুনীয়াকৈ সৰিয়হৰ লগত। এয়া ৰান্ধনীজনী হ'ল সংগীতা ৰান্ধি আছে, আৰু এফালে হেল্পাৰ আমাৰ বাই, এফালে ডিম্পিও আছে আৰু এফালে মাংস দেখিছেনে? মাংস, চব্জি, মাছ এইবিলাক মানে চবে। এফালে পূৰবী, নেইনা, এফালে খুৰী হাই সকলোখিনি আছোঁ আৰু আমাৰ পোৱালিবোৰ আছে। এফালে ডিম্পিও ভিডিঅ' কৰি ৰাখিছে, সকলোকে অলপ দেখাইছোঁ। এফালে মৃদুপা আৰু বাবলিক দেখালোৱে। এইফালে আমাৰ বা, এফালে আছিলে আমাৰ বা, এফালে চয়নিকা, আৰু আমাৰ এফালে মৰমৰ ভণ্টিজনী প্ৰীতি এফালে লাগি আছে, আৰু সিহঁতি দূৰৰ হয় যে সোনকালে খাই বৈ যাব লাগে, সেইকাৰণে এফালে ধুনীয়াকৈ লাগি আছে। এফালে মাংসও ভাজা হৈ গৈছে, আৰু এইফালে আদা নহৰু পেষ্ট জিৰা এইবিলাক আছে, আৰু তাকে দেখাই দিছে। ৰান্ধনীয়ে খালি বহুত ধুনীয়াকৈ ৰান্ধিলে দেই, খাই ভাল লাগিলে। এফালে সিহঁতি তিনিজনী পূৰা লাগিছে, আমি বোলে সোনকালে ঘৰলৈ যাব লাগে, আমাৰ দূৰ, এনেকৈ কৈ কিনে ভালে হৈছে দিয়া বোলো লাগা মানে তিনিজনী মানে সকলোৱে লাগিছোঁ, সকলোবিলাকে লাগিছোঁ। আমাৰ চাহ খোৱা টাইম আহি গ'ল। এফালে সকলোৱে চব ইমান নাচি ফূৰ্তি কৰি খাইছোঁ। আপোনালোকে এনেকৈ নাচি শেষ হোৱাৰ পিছত, মানে হুঁচৰি শেষ হোৱাৰ পিছত আপোনালোকে এনেকৈ ভোজ খায়নে? ইমান ভাল লাগে নহয় ভোজ খাই, এনেকৈ সকলোৱে মিলিজুলি ইমান ভাল লাগে ফূৰ্তি কৰি। মানে লাষ্টৰ দিনাখন এফালে ববিতা পালেহি, ববিতা ছোৱালীজনী, তাতে আমি আকৌ ফূৰ্তি কৰিবলৈ দেখিছেনে? উঠি আছে
মানে মোৰ বেটি দেখিছেনে আৰু বেটি লগৰজনী কেনেকৈ নাচি নাচি আহিছে সিহঁতক চাই বৰ হাঁহি উঠি গৈছে দেই মাজতে হাঁহিছোঁ চবেই ফূৰ্তি কৰি আছোঁ সিহঁতিকো আমাৰ চাইতে এনেকৈ এনেকৈ নিঞ্জিকি মাৰি ইহঁত দুজনী আহি ল'ব ছবিতে আকৌ আমাক চাই চাই আকৌ দেখাব জানা মোৰ খবৰেই নাই এইবোৰ যে সিহঁতে কৰি আছে বুলি আমাক চাই চাই এনেকুৱা বৰষুণ দি আছে নহয় এইফালে চাওক আমাৰ নাচিও হৈ গ'ল এফালে খানা ৰেডি হৈ গ'ল খানা খাই আছোঁ সকলোৱে
মানে ভাষণ দি খানা খাই আছোঁ আৰু আপোনালোকে খানা খালেনে? আৰু এফালে ঘৰ মুৱা হ'বলৈ হ'ল আৰু বেটা আৰু আমাৰ এই ববিতা ছোৱালীজনী মানে ছাতি লৈছে, ৰেইনকোট লৈছে ঘৰলৈ যাওঁ বুলি। আৰু সিহঁতি মানে এনেই অলপ ফূৰ্তি কৰি আছিলে, তাকে আপোনালোককো অলপ দেখালোঁ। দেখিছেনে? ছাতিটো লৈ লোৱাৰ কাৰণে বহুত খং উঠিছে বায়েকে দি দিলে বাৰু। এতিয়া এটি পূৰা ফূৰ্তি কৰি আছে, কিন্তু ঘৰলৈ যাব পৰা নাই। এনেকুৱা বৰষুণ নহয়, দবা পিটা বৰষুণ আহিছে। এতিয়া দেউতাকক ফোন কৰি কেনে মাতিলোঁ, আহি আছে। যাম আৰু সিহঁতেও ৰেডি হৈ লৈছে, আমিও মানে যাম আৰু এতিয়া। আৰু ভাল ভাল ভিডিঅ' লাগে যদি আপোনালোকে নেক্সট এটি ভিডিঅ'লৈ অপেক্ষা কৰি থাকিব। এনেকুৱাই ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' দিম, আপোনালোকে চাই থাকিব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে ভাল লাগিব ন আৰু নেক্সট এটি ভিডিঅ' আগবঢ়াবলৈ আপোনালোকলৈ। আজিলৈ আহিছোঁ, বাই বাই।